আজি এটা বেলেগ পৰিৱেশৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ধুনীয়া পৰিৱেশ, ধুনীয়া বতৰ আৰু এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোক ভিডিঅ'টো শেষৰ ফালে চালে গম পাব। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আজি মই দাদাৰ ৰুমত আছোঁ। এতিয়া গুৱাহাটীত আহিছিলোঁ, ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব নহ'ল, ৰাতিপুৱাই আহিছিলোঁ। গুৱাহাটীত কিবা এটা কাম আছিলে, কামটো কৰি দাদাৰ ৰুমত আহিছোঁ। তাকো এবাৰ লগ কৰি যাওঁ, বহুত দিন দেখাও নাই, সেইকাৰণে আহিলোঁ তাৰ ৰুমত। এতিয়া ইয়াত দাদা আহি আছে, এতিয়া গুৱাহাটীত কিবা এটা খাই যাওঁ। ঘৰৰ পৰা একো খাই অহা নাছিলোঁ, চাহ খাই আহিছিলোঁ অকল। এতিয়া ভোক লাগিছে, সেইকাৰণে সিও একো খোৱা নাই, মোলৈ ৰখি আছে, বহুত টাইম হ'ল। মোৰো আহোঁতে দেৰি হ'ল। এতিয়া কিবা এটা খাই আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু। এতিয়া আমি খাব গৈ আছোঁ। এয়া আছে মোৰ লগত মোৰ ভাগিনী আৰু দাদা এইফালে গৈছে। খাব লৈছোঁ, ভোক লাগিছে না। ভাত খাই উঠিলোঁ। এইখন অতিথিখনত বহুত ভাল লাগিছে। আজি প্ৰথমবাৰ খাইছোঁ ইয়াতে, মজা। আকৌ দাদা সৰু মাছ খাইছে, গাহৰি লাভাৰ। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ, যাই আছোঁ। সেইটোতো এতিয়াও ছাছপেঞ্চ হৈ আছে, আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু গুৱাহাটীৰ পৰা অলপ আহিয়ে পাই গ'লোঁ টোল গেট। নিশ্চয় অলপ অনুমান কৰিব পাৰিছে সকলোৱে আমি ক'ত আহিছোঁ। আমি আহিছোঁ শ্বিলঙলৈ। অসমততো গৰমত থাকিব নোৱাৰা হৈছে, সেইকাৰণে অলপ ঠাণ্ডাৰ আমেজ ল'বলৈ আহিলোঁ শ্বিলঙলৈ। গুৱাহাটীৰ নিচেই ওচৰতে হয়, সেইকাৰণে সুবিধাও হয় আহোঁতে। আমি এতিয়া পালোঁ বৰাপানী লেক। ইমান ধুনীয়া পৰিৱেশ, ৱাও। সকলোৱে আহি পাইছে চাগে, আৰু যিসকলে আহি পোৱা নাই আহিব পাৰে। গৰম দিনত আহিলে ভাল লাগে। বৰষুণো অলপ অলপ দি আছে এতিয়া, কিন্তু ভাল লাগিছে। বৰষুণটো গাত নালাগা যেন লাগিছে। আৰু এই ৰোডটো হৈছে জোৰাবাট ৰোড। যিসকলে শ্বিলঙৰ ফালে অহা যোৱা কৰি থাকে তেওঁলোকৰ নিশ্চয় পৰিচিত ৰোডে হয় এইটো ন। আৰু এয়া হৈছে উমিয়াম লেক, বৰাপানী লেক বুলিও কোৱা হয়। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আৰু শ্বিলঙৰ ফালে আহিলে এই লেকটোত খন্তেক সময়ৰ কাৰণেও ৰৈ যোৱা যায়। বেছি টাইম নৰখি আমি ওলালোঁ শ্বিলঙলৈ বুলি। আজি সূৰ্যটো চাওকচোন, ইমান কোমল জোন যেন লাগিছে। পাইন গছবোৰ সঁচাকৈ এটা সুকীয়া সৌন্দৰ্য আনি দিয়ে। দুইফালে পাইন গছ আৰু মাজতে আমিবোৰ গৈ আছোঁ। এটা ভিউ পইণ্ট পাইছোঁ, আপোনাক দেখাই আছোঁ, ইমান ধুনীয়া। এয়া এতিয়া আমি চেৰাপুঞ্জী যোৱা ৰাস্তাটো পালোঁ। এইটো ৰাস্তাৰে চেৰাপুঞ্জী যায় আৰু এই ৰাস্তাটোৰে ডাউকি যায়। এইখন এখন দোকানৰ সন্মুখত আমি ৰৈছোঁ আৰু মই খাই আছোঁ মাকৈ। ইমানো টেষ্ট নাছিলে, খুব জলকীয়া দিয়ে এইফালে চাগে। ইয়াতে পেট পূজা কৰি আমি ওলালোঁ চেৰাপুঞ্জীলৈ। 3 বছৰ আহিছোঁ, কিন্তু ডাৱৰ দেখা পোৱা নাছিলোঁ। আজি প্ৰথমবাৰ দেখিছোঁ, সেইকাৰণে খুব ভাল লাগিছে। ইমানবোৰ ডাৱৰ প্ৰথম অভিজ্ঞতা হয়, কি বুলি ক'ম, ভাষা নাই মোৰ। আৰু প্ৰথম অভিজ্ঞতা সদায় সুকীয়া হয়, নহয় জানো? আৰু এইবোৰ হৈছে শ্বিলঙৰ লোকেল শ্বপ। চবতে মেগী পোৱা যায় এনেকুৱা শ্বপবোৰত, কিন্তু দামবোৰ অলপ কষ্টলি হয়। যিমান ওপৰত যোৱা যায় সিমানে দাম বাঢ়ি যায়। ভিউ পইণ্ট পাইছোঁ, আপোনাক দেখাই আছোঁ, ৰ'ব। ইমান ধুনীয়া লাগিছে। এইফালে ফুল। খুব ভাল লাগিছে। আৰু এইফালে গোটেই
ফুল 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 আৰু ইয়াতে বেছি টাইম নকৰি আমি ওলাই দিলোঁ চেৰাপুঞ্জীলৈ বুলি মানে আমাৰ আজি আহোঁতেও দেৰি হৈছিলে কিন্তু দেখিলোঁ যিমান ওপৰলৈ গৈ আছোঁ সিমানে কুঁৱলীয়ে আৱৰি ধৰিছে মানে চাৰিওকাষে কুঁৱলী একোৱেই দেখা নাপায় লাইট দিব লগা হৈ গৈছে কিন্তু মোৰ খুব ভাল লাগিছে জানো গৈয়ে থাকিম প্ৰথম অভিজ্ঞতা যে এয়া হৈছে সন্ধিয়াৰ দৃশ্য মানে 7টামান বাজিছে আৰু এনেকুৱা ধাৰাসাৰ বৰষুণ দিছে আৰু কুঁৱলীয়ে চবফালে আৱৰি ধৰিছে হেল্ল' গুড মৰ্ণিং সকলোকে আজি ছেকেণ্ড ডে হয় কালি আমি ৰাতি ষ্টে কৰিলোঁ মানে ৰাতি যাব নোৱাৰিলোঁ কাৰণটো হৈছে এয়া গোটেই ফগ পুৰা ফগেৰে ভৰ্তি মানে আমি যোৱা টাইমতে এনেকুৱা ধাৰাসাৰ বৰষুণ দিছে আৰু মানে পুৰা ডাৱৰে আৱৰি ধৰিছে আৰু ৰাতি ইমান গাড়ী লৈ মানে যাব ঘৰৰ পৰাও মানা কৰিলে সেইকাৰণে আমি এখন হোটেলত থাকি দিলোঁ এখন ফেমিলি হোটেল হয় ভাল লাগিছে থাকিও আৰু চাওকচোন এতিয়া কেনেকৈ যে যাওঁ গোটেই ডাৱৰেৰে ভৰ্তি হৈ আছে পুৰা তাকে এতিয়া যেনেকৈ নহওক যাব লাগিব কিন্তু আমাৰ একো ঠাই চোৱাই নহ'ল যিটো আশা কৰি লৈ আহিছিলোঁ একোৱে নহ'ল গোটেই পানী হৈ গ'ল মানে এয়া পানী আৰু আমাৰ জীৱন পানী হৈ গৈছে এই বতৰত ক'ত যাব পাৰোঁ চাই লওঁ ক'ত কি দেখাব পাৰোঁ য'ত যাওঁ সকলোখিনি আপোনালোক দেখাই যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব চপাই লৈ গৈছে তাই গাড়ীত উঠিব ময়ো যাওঁ আৰু এতিয়া গাড়ীত উঠি আহোঁ জিকিলা Abrázame toda la noche, no nos queda mucho tiempo más. বৰষুণ দেখিলে মানে বৰষুণ ৰাতিপুৱা যি দিছে এতিয়ালৈ এৰা নাই এতিয়া 7 চিষ্টাৰ আহি পালোঁ কিন্তু 7 চিষ্টাৰৰ যি অৱস্থা আপোনালোকক বাহিৰত যে দেখাই আছোঁ বাহিৰতো যাব নোৱাৰিম আমি ছাতিও অনা নাই আজি ভাবিছিলোঁ কমিব কিন্তু আজিও নকমিলে এনেকুৱা ফগ মানে আমি তাতে ঠাণ্ডাৰ দিনতো দেখা নাপাওঁ ইয়াতে যিটো ফগ দেখিছোঁ আৰু সেইটো কাৰণে ভাল লাগিছে আৰু মই বেলেগ জেগাত যাই পোৱা নাই ঠাণ্ডা প্লেচ মানে শ্বিলঙতে আহি পাইছোঁ 3বাৰ 4বাৰ আৰু বেলেগ ক'তো গৈ পোৱা নাই এইবাৰ ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা মানে পুৰা ডাৱৰ সেইকাৰণে ভাল লাগিছে এটা নতুন কিবা এটা অভিজ্ঞতা হ'ল আমি এতিয়া ধুনীয়া এটা প্লেচত আহিছোঁ মানে ইমান ধুনীয়া লাগিছে আহি এইটো কি ৱাটাৰ চিনিয়ে নাপায় এই তাতে বেনাৰখন আছিলে কিন্তু চিনিয়ে নাপায় একো দিছ ৱে মানুহ ইমান নাহে চাগে নে বতৰটো বেয়া কাৰণে মানুহ অহা নাই গম নাপাওঁ কুঁৱলী চব ফালে কুঁৱলী ৱাও কি ভাল লাগিছে বুলি ক'ম আৰু ৱাও স্পীচলেছ 3বাৰমান আহিছোঁ কিন্তু এনেকুৱা ৱেডাৰ কেতিয়াও দেখা নাছিলোঁ আজি সেইকাৰণে মনটো শান্তি হৈছে এটলিষ্ট এবছৰ আগতে বহুত গৰম আছিলে কিন্তু এইবছৰ এনেকুৱা বতৰে আহিছোঁ মানে দুটা ছিজনত বেলেগকৈ আহি পাইছোঁ সেইকাৰণে ভাল লাগিছে বেলেগ অভিজ্ঞতা হৈছে এইটো অভিজ্ঞতা চাগে মই বেলেগত নাপালোঁ হয় ইয়াতে আহি পাইছোঁ খুব ভাল লাগিছে আহি এনেকুৱা ডাৱৰীয়া পৰিৱেশ মই জীৱনতো দেখা নাছিলোঁ ভাল লাগিছে আমি এতিয়া পালোঁ 7 চিষ্টাৰ ৱাটাৰফল বৰষুণ কমিছে ইয়াতে অলপ মই গোটেই তিতিলোঁ সেনেকৈ মানুহবিলাক ছাতি লৈ আহিছে এয়া এতিয়া আহিছোঁ 7 চিষ্টাৰ ৱাটাৰফল একো দেখা নাপায় এতিয়া একো দেখা নাপায় 7 চিষ্টাৰ ৱাটাৰফলছ কোনখিনিত বা আছে ধৰিবই নোৱাৰি গোটেই বগা একো দেখা নাপায় ইয়াতে চাহ খাব আহিছোঁ এতিয়া কি খাইছা তই মেগি খা সি নাখায় কি ইফালে ঠাণ্ডাত গৰম আৰু মই কফি ঠাণ্ডা হৈছে এইফালে কিবা এটা ভিউ আছে কিবা ৰঙা পানী ওলাই আছে
কিবা লেতেৰা পানী নে কি বুজিয়ে পোৱা নাই এতিয়া এইয়া গোটেই ৰঙা পানী এইটো পানীটো ৰঙা কিয় বা ৰঙা পানী ৰঙা পানী এইটো আমি নাজানো কিয় বা ৰঙা পানী হৈছে লেতেৰা পানী নে ৰঙাই পানী এইটো গম পোৱা নাই পুৰা মেগী অৰ্ডাৰ দিছোঁ হোৱাই নাই সিহঁতৰ গাড়ীত বহি খাওঁ নোৱাৰি আৰু তিতিব বহুত ঠাণ্ডা লাগিছে মেগী খোৱা হ'ল নে নাই এইফালে গাড়ীত খাই আছে মেগী ঠাণ্ডা লাগিছে পুৰা ঠাণ্ডা লাগিছে হা নো আমি এতিয়া 7 চিষ্টাৰ ৱাটাৰফলছৰ পৰা ওলালোঁ বৰষুণটো নকমিলে সেনেকৈ আমি এনজয় কৰিলোঁ মানে চব বস্তুৰ উপভোগটো কৰিব লাগে বৰষুণত তিতি তিতি হ'লেও ৰিলচ বনালোঁ ফটো উঠিলোঁ সন্তুষ্ট মন তাকে আৰু এতিয়া বৰষুণ দিয়ে আছে এতিয়া চাগে আৰু ক'তো যোৱা নহ'ব কাৰণ ৱেডাৰটো এনেকুৱাই হৈ আছে সেইকাৰণে এনেহে যোৱা হ'ব তাতকৈ মানে পুলিচ বজাৰত যাম বুলি ভাবিছোঁ কিবা কিবি কিনিম বুলি এটা আশা আছিলে ঘৰৰ পৰা আশা এটা লৈ আহিছিলোঁ তাতে বোলে ভাল ভাল কিবা কম দামত পায় আমাৰ ছোৱালী মানুহৰ সোনকালে যাম আৰু আজি নহ'লে ইয়াতে শ্বিলঙত এন্ধাৰ হ'লে গাড়ী চলাব খুব দিগদাৰ হয় মানে ফগবিলাক পূৰা আগুৰি ধৰেতো সেইকাৰণে এতিয়া যাওঁ পুলিচ বজাৰত গৈ পিনে চাওঁ যদি খোলা থাকে আপোনালোককো দেখাম ভিডিঅ'টো চাই যাব আৰু এয়া হৈছে শ্বিলঙৰ জাম মোৰ যে এই জামত ফচি ফচি গা ইমান বেয়া কৰিছে মানে কালি ৰাতিপুৱা ভাত খোৱা নাছিলোঁ গেছ ফৰ্ম হোৱাৰ নিচিনা হৈ গৈছে সেইকাৰণে একো চোৱাও নহ'ল আৰু এনেকৈ গাড়ীত শুই শুই আহিছোঁ এতিয়া শ্বিলং পালোঁ আৰু বৰষুণত গোটেই তিতি গৈছিলোঁ কাৰণে ড্ৰেছটোও চেঞ্জ কৰি লৈছোঁ মাতটো অহাই নাছিলে সেইকাৰণে ভইচ অভাৰ কৰিব লগা হৈ গ'ল আমি পুলিচ বজাৰলৈ আহি থাকোঁতেই দেখিলোঁ এই আৰ্মি কেম্পটো মানে ইমান ধুনীয়া মেইনটেনেঞ্চ আৰ্মিবিলাকৰ সঁচাকৈ খুব ধুনীয়া গুৱাহাটীত থকাৰ নিচিনা লাগিছে যাম আগফালে যিমান যাম পিছফালেও সিমানে যাম লৰচৰে হোৱা নাই আমি এতিয়া পুলিচ বজাৰ পালোঁ ইয়াতে আছোঁ ইয়াতে দেখোন 20 টকাৰো কাপোৰ পায় মানে ফেঞ্চিতকৈও ভাল লাগে 20 টকা চিঞৰি আছে De la gran oscuridad hasta que me convierta en rayos y más allá. একো কিনিব নহ'ল আমাৰ একো পচন্দই নালাগিল ভাল লাগিছে আহি কিন্তু কিনিব নহ'ল এতিয়া পেট পূজা কৰিব আহিছোঁ মোকো খাব ওলাইছোঁ ৰাতিপুৱাৰ পৰা আজি ভাত খোৱাই নাই এনেকৈ ফাষ্ট ফুড খাই খাই পেট বেয়া হৈ গৈছে ঘৰত গৈ আজি ৰাতি ভাত খাওঁ আৰু একোৱে খোৱা নাই এতিয়া ঘৰত যাওঁ ইয়াৰ পৰা ওলাই Seremos miles más allá. আমি এতিয়া শ্বিলঙৰ পৰা ওলালোঁ শ্বিলঙৰ পৰা ওলোৱাৰ পিছতে ৰ'দ দেখা গৈছোঁ এতিয়া চেৰাপুঞ্জীত ধুনীয়াকৈ চাব পাৰিলোঁ হয় আৰু এতিয়া ঘৰমুৱা হৈছোঁ শ্বিলঙৰ পৰা ওলাই কিন্তু আজি বহুত জাম পাইছোঁ কিহৰ কাৰণে নাজানো বহুত জাম গুৱাহাটীৰ নিচিনা জাম পাইছোঁ বহুত টাইম হৈ গৈছে এনেকৈ জামত ফচি থকা তাকে এতিয়া ঘৰ গৈ আছোঁ কেতিয়াবা গৈ পাওঁ আহি থাকোঁতে দেখিলোঁ এয়া আনাৰক ঘৰলৈ বুলি লৈ ল'লোঁ আৰু এয়াই আছিল আজিৰ ভিডিঅ' ব্লগটো কেনেকুৱা পালে জনাব আজিলৈ বাই বাই